আৰক্ষীৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ হ'ল এজন যুৱক। ধৃত যুৱকজন শোলমাৰী গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি মজিবুৰ ৰহমান। থানাৰ পৰা আসামী মুকলি কৰি দিবলৈ কাৱৈমাৰী আৰক্ষীৰ নামত ধন দাবী কৰিছিল ধৃত মজিবুৰে। কাৱৈমাৰী আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিলে মজিবুৰক। পূৰ্বতেও কেইবাটাও এনে ধন দাবী গোচৰৰ অভিযোগ আছিল মজিবুৰৰ ওপৰত। সন্ধিয়া 6টামান বজাত আমি খবৰ পাওঁ যে এজন বিজেপি প্ৰেছিডেণ্ট মুজিবুৰ ৰহমান শলমাৰী গাঁৱৰ মোৰ নামতে টকা পইচা চবৰ পৰা আসামী যিমান আসামী থানাত আহি কোনোবাই জাহাৰ দিব আহিলে মোৰ নামতে পইচা উঠাই থাকে, কালেকশ্যন কৰি থাকে। আজি দুজন মানুহ আহি কমপ্লেইন দিছে মোৰ নামতে 3,000 টকা লৈছে। আজিও সি 3,000 টকা উঠাইছে আসামী পাৰ্টিৰ পৰা। আজি তেখেতক আটক কৰি থৈছে। এতিয়া তদন্ত চলি আছে। এজাহাৰ মই নিজে দিছোঁ।